এনেকুৱা জেগালৈ আহিলোঁ যিটো জেগা হয়তো মানুহ অহা নাই বা আহিছে, বহুত মানুহ আহিছে, আমাৰ ফালৰ মানুহ হয়তো কম আহিছে। শান্তি স্তূপা শান্তি স্তূপালৈ এণ্ট্ৰেঞ্চ এনেকৈ হয়। এটা ৱৰ্ল্ড হেৰিটেজ চাইট এটা। এই বুদ্ধ স্তূপাটো ক'ত আছে, কি আছে সবিশেষ কৈ থাকিম। এই স্তূপাটো আছে ভূপালৰ পৰা প্ৰায় 45 কিলোমিটাৰ দূৰত ঝাঁচি বুলি জেগা এডোখৰ। এই ঝাঁচি জেগালৈ আহিবৰ কাৰণে বাছৰ আৰু ৰেলৰ দুয়োটাৰে সুবিধা। ৰেল আচলতে পেচেঞ্জাৰ ট্ৰেইনবিলাকহে আহে আৰু ইয়ালৈ বাছ ৰেগুলাৰলি আহিয়ে থাকে। মানে এইটো টাচ কৰি আঁতৰলৈ গুচি যায়, গতিকে আপুনি ইয়াতো বাছত আহি পেলাই ইয়াত নামিব পাৰে, নামি পেলাই শান্তি স্তূপাটো চাব পাৰে। সেইটো টাইপত ৱৰ্ল্ড হেৰিটেজ চাইট হয়। আহক আপোনালোকক দেখুৱাওঁ। বিশ্ব ঐতিহ্য স্মৃতিসৌধ ঝাঁচি, তাকে এভাগ চাবলৈ আহি আছোঁ। অলৰেডি কেম্পাছৰ ভিতৰত আমিতো সোমাইছোঁৱেই, কেম্পাছৰ বাহিৰৰ পৰা দেখুৱাবলৈ গৈ আছোঁ। চাই থাকক, ডিটেইলখিনি ইয়াত অলৰেডি লিখাও আছে। আচল কথাটোলৈ এইটো হ'ল স্তূপা, সেইটো স্তূপা যিটো স্তূপাত 200 টকীয়া নোটটোৰ পিছফালে দিয়া আছে। 200 টকীয়া নোটৰ পিছফালে যিখন ফটো আছে এই স্তূপাটোৰে আছে। জেগাটো দেখুৱাই আছোঁ চাৰিওফালৰ পৰা পৰিৱেশটো। এতিয়া চাৰিওফালে যিটো পৰিৱেশ, সেই পৰিৱেশটো দেখুৱালোঁ। ঝাঁচিত থকা বুদ্ধ স্তূপাটো, এই স্তূপাটোৱে দিয়া আছে। এইটো ৱৰ্ল্ড হেৰিটেজ চাইট। ইয়াকে 200 টকীয়া নোটটোৰ পিছফালে দি থোৱা আছে। 200 টকীয়া নোটৰ যিটো ছবি, তাত সেই ছবিটোৰ সন্মুখত 200 টকীয়া নোটটোৰ এই ছবিটো আৰু সেই ছবিটো দুয়োটা একেই। আজি আমি উপস্থিত আছোঁ সেইটো পৰিক্ৰমা কৰিবলৈ গৈ আছোঁ ভিতৰলৈ। সেই সময়ত এনচিয়ান খুঁটাবিলাকৰ কি ডিজাইন কিদৰে কৰা আছিলে চাওক। মৌৰ্য ডাইনেষ্টিৰ সম্পূৰ্ণ বিৱৰণ ইয়াত কৰা আছিলে। আৰু এইটো ভিতৰৰ পাৰ্টটো পৰিক্ৰমা কৰাৰ, এইটো হ'ল পৰিক্ৰমা কৰা ৰাস্তা। এনেকৈ পৰিক্ৰমা কৰে। আৰু এতিয়া এই দুটা আছে, তলেদি পৰিক্ৰমা আৰু এই ওপৰেদি পৰিক্ৰমা। আমি আকৌ ওপৰলৈ পৰিক্ৰমা কৰিবলৈ গৈ আছোঁ। আমি ওপৰ পালোহি, ওপৰৰ পাৰ্টটো দেখাই আছে এনেকৈ। এইটো ওপৰ পাৰ্টটো, এইটো হ'ল একেবাৰে ওচৰৰ পৰা শান্তি স্তূপাৰ। আৰু এইটো পাৰ্ট এনেকৈ পৰিক্ৰমা কৰি আছোঁ। বাহিৰটো দেখাইছোঁ পৰিক্ৰমা কৰা। ইয়াৰ পৰা তলডোখৰ পাৰ্টটো মই দেখাই আছোঁ। তলৰ পাৰ্টটো, ইয়াৰ ওপৰত আৰু এটা প্ৰটেক্টৰ দিয়া আছিলে, এটা মিশ্ৰণ শিলৰ ওপৰত ঠাণ্ডা থাকিবৰ কাৰণে। মিশ্ৰণটো অলৰেডি এৰি গৈছে, জেগাই জেগাই আছে। সেই মিশ্ৰণটো এনেকৈ জেগা জেগা এৰি গৈছে, জেগা জেগা লাগি আছে। প্ৰত্যেক চাৰিখন গেটৰ চাৰিখনৰ ষ্টাইলকেইটা কিন্তু বেলেগ বেলেগ। আমি আহি পৰিক্ৰমাটো এইখিনি ওপৰৰ পাৰ্টৰ কমপ্লিট কৰিলোঁ। আজি আমি আকৌ তললৈ নামি গ'লোঁ। আমি তলৰ পাৰ্ট, এইটো হ'ল তলৰ পাৰ্ট, তললৈ নামি যোৱা ৰাস্তা। এই তলৰ পাৰ্টত গৈ আমি তলৰ পৰিক্ৰমা কমপ্লিট কৰিম। তললৈ নামি আছোঁ, এনেকৈ তললৈ নামি আহি আছোঁ আমি। আহি তলৰ তলৰ পাৰ্টটো এনেকুৱা ধৰণৰ, ইয়াত এনেকুৱা ধৰণে ৱাল কৰা আছে। চাৰিখন মুখতে এভাগ এভাগ বুদ্ধৰ মূৰ্তি
এইটো পইণ্ট এভাগ মন্দিৰো আছিলে, এই মন্দিৰভাগ এতিয়া বৰ্তমান ভাঙি গ'ল প্ৰাকৃতিক যুগ হওঁতে। গতিকে ভাঙি যোৱাৰ পাছত ধ্বংসাৱশেষখিনি আছে ইয়াত, সেইটো এবাৰ দেখাই দিছোঁ। স্তূপাৰ পৰা অকণমান আঁতৰত, একেটা কেম্পাছতে স্তূপাৰ পৰা অকণমান আঁতৰলৈ মন্দিৰভাগ আছিলে। স্তূপাটোৰ চাৰিওফালে যিটো পৰিৱেশ আছিলে, স্তূপাটোৰ চাৰিওফালেনো কি আছে তাতো সেই পৰিৱেশটো আপোনালোকে এইবোৰ ধ্যান কৰিবলৈ বহিবলৈ হেৰি বনোৱা আছে, ইয়াতে বহি পেলাই তেওঁলোকে ধ্যান কৰিছিল। এইবিলাক সৰু ডাঙৰ এনেকুৱা বনোৱা আছে, তাৰ ওপৰত তেওঁলোকে বহি লৈছিলে, বহি লৈ মেডিটেশ্যন কৰিছিলে। চাৰিওফালৰ যিটো পৰিৱেশ, স্তূপাটোৰ চাৰিওফালে যিবিলাক আছিল সেই পৰিৱেশটো আপোনালোকক অকণ দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু সন্মুখত সেই স্তূপাভাগ, 4খন এণ্ট্ৰেঞ্চ গেট, তাৰ উপৰিও সন্মুখত তেওঁলোকে বিভিন্ন জেগা সৰু ডাঙৰ ওখ চাপৰ হাইট লৈ লৈ তেওঁলোকে এই দুভাগ খুঁটা ইয়াতে ভাগি গৈছিল, তাতে ৰাখি থৈছে। আৰু এইবিলাকত তেওঁলোকে মেডিটেশ্যন কৰিছিলে বহি পেলাই। পৰিৱেশ ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিছোঁ। প্ৰত্যেকখিনি কথা ইয়াতো এনেকৈ তেওঁলোকে হেৰি কৰি ৰাখিছিল, খোদিত কৰি ৰাখিছিল। বৰ্তমান এই অৱস্থাতে আছে ইয়াত। গোটেই কেম্পাছটোত কেনেকুৱা কি আছিলে, স্তূপাটোৰ চাৰিওফালৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো দেখাই আছোঁ।